Hey everyone, welcome back to my channel and JELEPl with SNEHA and family. আজি যেহেতুকে ৰাস প্ৰতিমা হে এটা মিঠাই ভিডিঅ' পুনৰ লৈ আহিছোঁ আৰু সকলোকে ৰাস প্ৰতিমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাস প্ৰতিমা বুলি আজি আপোনালোকৰ লগত জেলেপিৰ এটা ভিডিঅ'কে শ্বেয়াৰ কৰিলোঁ। জেলেপিৰ বাবে কি কি লাগিব কৈ লওঁ। 2 কাপ ময়দা, এবাটি দৈ, এবাটি চেনি আৰু 3-4টা ইলাচি, অলপ ফুড কালাৰ। প্ৰথমে আমি ময়দা, দৈ, ফুড কালাৰ আৰু ঘি সকলোবিলাক মিশ্ৰণ একেলগে মিক্স কৰি 20 মিনিটমান ফেটি ৰাখি থ'ম, যাতে কোমল কোমল সুস্বাদু জেলেপি প্ৰস্তুত হৈ উঠে। আৰু ফুড কালাৰটো ইয়াতেই মিক্স কৰি দিব, নহ'লে আপোনাৰ ওচৰত যিহেতুকে হালধি থাকেই, হালধিৰ আধা চামুচ দি দিব পাৰিব কালাৰৰ বাবে। ইয়াত মই এবাটি চেনিত এবাটি পানী দিছোঁ। আৰু জেলেপি বনাবলৈ সাধাৰণতে এনেদৰে আপোনালোকে গাখীৰৰ পেকেট বা যিকোনো পেকেট ব্যৱহাৰ কৰিব পাৰে। নিমখৰ পেকেটো ব্যৱহাৰ কৰিব পাৰে। এনেদৰে চুকটোত পেকেটৰ মূৰটোত সৰুকৈ একদম সৰুকৈ এটা পিন্ধা কৰি ল'ব। আৰু দৰকাৰ হ'লে আপোনালোকে এইদৰে কাপোৰৰ সহায়ত জেলেপি বনাব পাৰিব। মই 2টা প্ৰচেছ দেখুৱালোঁ। এইদৰে পলিথিনটোৰ ভিতৰত এইদৰে পেষ্টখিনি ভৰাই ল'ব। তেলখিনি এইদৰে ভালদৰে গৰম হোৱাৰ পিছত এইদৰে গোল গোল আকাৰত জেলেপিৰ আকাৰত জেলেপিখিনি দি যাব। কিমান ডাঙৰ কৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি ইয়াতকৈ আপুনি ডাঙৰ কৰোঁ বুলি ভাবে তেতিয়াহ'লে গোলটো ডাঙৰ কৰিব। যথেষ্ট খাবলৈ সুস্বাদু হয় আৰু অতি কম সময়তে জেলেপিখিনি প্ৰস্তুত হৈ উঠে। এয়া জেলেপিৰ মোৰ যিটো ব্ৰাউন কালাৰ সেয়া আহিলে, আৰু চেনিৰ চিৰাপখিনি ইতিমধ্যে মই প্ৰস্তুত কৰিছিলোঁৱেই, গতিকে জেলেপিখিনি ফ্ৰাই কৰি চেনিৰ চিৰাপত দি দিয়া হৈছে। এনেদৰে গোল গোল কৰি দি যাব পাৰে। ইচ্ছা কৰিলে আপুনি বেলেগ বেলেগ ফুড কালাৰ ইউজ কৰিব পাৰে, যেনে সেউজীয়া, ৰঙা। মই ইয়াত যিকোনো আৰ্টিফিচিয়েল কালাৰ ফুড ইউজ কৰা নাছিলোঁ, মই অলপ হালধি দিছোঁ। এয়া চাওক, মোৰ জেলেপি প্ৰস্তুত হৈ গ'ল। দেখিবলৈ কিমান সুস্বাদু লাগিছে আৰু গৰমে গৰমে পৰিৱেশন কৰিবলৈ খুবেই ভাল লাগিব। আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন। ই বনাবলৈও বেছি সময় নালাগে আৰু খাবলৈ বহুত সুস্বাদু হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু আহিবলগীয়া যিকোনো ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ সকলোকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাই নমস্কাৰ জনালোঁ।